আজিকালি আমাৰ অসমত এটা ডাঙৰ মেজিক চলি আছে। আমাৰ ল'ৰাবোৰে ডিগ্ৰী ফাইলটো হাতত লৈ কোনোবা এটা কোম্পানীৰ আগফালে গ'লে কোম্পানীৰ ছিকিউৰিটিজনে কয়, বোলে ভাইটি ভেকেঞ্চি নাই, পিছত আহিবা। কিন্তু আচৰিত কথাটো চাবা, পিছফালৰ গেটেদি বাহিৰাৰ পেকেজ মানে বাহিৰাৰ ল'ৰাসমূহে আহি আমাৰ অসমৰ বতাহ খায়, আমাৰ অসমৰ পানী খায়, আমাৰ অসমতে কাম কৰি পইচাখিনি বাহিৰলৈ যায়। আৰু সিহঁতেনো ৰেড কাৰ্পেট। আৰু আমাৰ অসমীয়া ল'ৰা এটাই, আমাৰ অসমৰ ল'ৰা, থলুৱা ল'ৰা এটাই যদি ইণ্টাৰভিউ দিব যায়, তাক সুধিব, ভাইটি তোমাৰ এক্সপিৰিয়েঞ্চ কি আছে? আৰে ভাই, কামটো দিছা, চাকৰি দিলেহে এক্সপিৰিয়েঞ্চ গম পাব। আমাৰ ল'ৰাবিলাকে এক্সপিৰিয়েঞ্চ মানে কেৱল আমাৰ অসমৰ ল'ৰা এটাই বুজিলে, ৰাস্তাৰ ধূলি আৰু ক্ষয় যোৱা চেণ্ডেল। আৰু কথাখিনি শুনি যদি অলপ আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে শ্বেয়াৰ কৰক, আৰু হয়তো কাৰোবাৰ কোম্পানী মালিকৰ চকু খোল খাওক আৰু এই ভিডিঅ'টো চাওক। জয় আই অসম, জয় জুবিন দা। ধন্যবাদ।